হাই বন্ধুসকল নমস্কাৰ বন্ধুসকল আমাৰ বেছিভাগৰে পঢ়াৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ প্ৰবলেমটো হৈছে ম্যাথমেটিক্স অংক আপুনি বেছিভাগৰ মুখতে শুনিব যে মই ম্যাথছ একদমেই নোৱাৰো মই ম্যাথছত একদম জিৰো মানে একো নাই ম্যাথছত আৰু ম্যাথছ দেখিলে মোৰ টোপনি ধৰে মুঠতে ম্যাথছ নামটো শুনিলেই মাথা গৰম হয় আৰু গতিকে বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আপোনালোকক ম্যাথছত এক্সপাৰ্ট হ'বৰ কাৰণে মই এনেকুৱা 5টা ট্ৰিক্স দিম যিটো 5টা ট্ৰিক্স যদি আপোনালোকে ফলো কৰে তেতিয়াহলে 100% মই গ্যাৰান্টি দিছো আপুনি ম্যাথছত এক্সপাৰ্ট হ'বই এক নম্বৰত বেসিক মানে আপুনি ম্যাথছৰ যিখিনি অংশ বা যিখিনি পাৰ্ট শিকিম বুলি ভাবিছে সেই পাৰ্টটোৰ আপুনি বেসিক কথাখিনি জানি লওক এতিয়া বেসিক মানে কি আৰু ধৰি ললো আপুনি ডাঙৰ ডাঙৰ সংখ্যাৰ পূৰণ কৰিব লাগে বা আপুনি পূৰণ অংক কৰিব লাগে এতিয়া যদি আপুনি পূৰণ অংক কৰিম বুলি ভাবে তেতিয়াহলে কি কৰিব লাগিব পূৰণ নিউতাটো জানিব লাগিব যদি আপুনি পূৰণ নিউতাটো নাজানে তেতিয়াহলে আপুনি পূৰণ অংক কৰিব পাৰিব জানো অবিয়াসলি নোৱাৰে তো পূৰণ অংক কৰিবৰ কাৰণে যে আপুনি পূৰণ নিউতাটো ভালকৈ জানিব লাগিব তো পূৰণ নিউতাটোই হৈছে পূৰণ অংকৰ বেসিক কথাখিনি গতিকে ম্যাথছৰ আপুনি যিখিনি অংক শিকিম বুলি ভাবিছে সেই অংকৰ প্ৰথমতে আপুনি বেসিক কথাখিনি ক্লিয়াৰ কৰি লওক 2 নম্বৰত হৈছে কনসেপ্ট এতিয়া ম্যাথছৰ আপুনি যিকোনো চ্যাপ্টাৰ কৰিম বুলি ভাবিলে তাৰ কনসেপ্ট এটা আপোনাৰ ক্লিয়াৰ থাকিবই লাগিব এতিয়া আপোনালোকক সহজকৈ বুজি পাবৰ কাৰণে মই কনসেপ্টটোক দুটা ভাগত ভাগ কৰি দিছো প্ৰথমটো হৈছে ফৰ্মুলা এতিয়া আপুনি যেটো ম্যাথছৰ চ্যাপ্টাৰ কৰিম বুলি ভাবিছে বা শিকিম বুলি ভাবিছে তাৰটো কিছুমান ফৰ্মুলা থাকিব সেই ফৰ্মুলা কেইটা আপুনি একদম এ টু জেড ক্লিয়াৰ থাকিব লাগিব 2 নম্বৰত ম্যাথছটোৰ আপোনাৰ কনসেপ্টৰ ভিতৰত পৰে আপোনাৰ এই ম্যাথছখিনি যে শিকিম বুলি ভাবিছে তাৰ আপুনি ৰিয়েল লাইফত ইউজ কি আছে আপুনি বস্তুটো ৰিয়েলকে ফিল কৰিব পাৰিব লাগিব তো যেতিয়ালৈকে আপুনি বস্তুটো ৰিয়েলত ফিল কৰিব নোৱাৰে বা যেতিয়ালৈকে আপুনি যেটো বস্তু শিকিছে তাৰ ৰিয়েল ইউজটো নাজানে তেতিয়ালৈকে আপোনাৰ কনসেপ্ট ক্লিয়াৰ নহয় তো এই দুটা বস্তু আপুনি ফোকাসত ৰাখি কনসেপ্ট ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব 3 নম্বৰটো হৈছে শৰ্ট ট্ৰিক্স বা আপুনি ক'ব পাৰে চুটি নিয়ম এতিয়া ম্যাথছৰ যিকোনো চ্যাপ্টাৰৰে কিছুমান শৰ্ট ট্ৰিক্স থাকে যদি আপোনাৰ কনসেপ্ট কেটা ভালকৈ ক্লিয়াৰ হ'ল তেতিয়াহলে আপুনি শৰ্ট ট্ৰিক্স কেটা শিকিবলৈ আৰম্ভ কৰক যদি আপুনি শৰ্ট ট্ৰিক্স জানে তেতিয়াহলে কম সময়ৰ ভিতৰতে ডাঙৰ ডাঙৰ ক্যালকুলেশন কেটাও কৰিব পাৰিব আৰু আপুনি যদি শৰ্ট ট্ৰিক্স জানে তেতিয়াহলে চাকৰিৰ কাৰণে যেতিয়া এক্সাম দিব তেতিয়া আপোনাৰ কামত আহিব কাৰণ তেতিয়াতো আপুনি শৰ্ট ট্ৰিক্স ইউজ কৰিয়ে সব ক্যালকুলেশন কৰিব লাগিব 4 নম্বৰটো হৈছে প্ৰেক্টিস এতিয়াতো আপোনাৰ বেসিক ক্লিয়াৰ হ'ল কনসেপ্ট ক্লিয়াৰ হ'ল আৰু আপুনি শৰ্টকাট ট্ৰিক্সও জনা হ'ল কিন্তু হেকেটাটো জানি থৈ দিলে নহব তো গটিকে আপুনি কি কৰিব লাগিব হেকেটা প্ৰেক্টিস কৰিবলৈ আৰম্ভ কৰক আপোনাৰ যিমান প্ৰেক্টিস হ'ব আপুনি হিমানে এক্সপাৰ্ট হ'ব আৰু ম্যাথছৰ কাৰণে এটা কথা আছে হয়তো আপোনালোকে শুনিছে ম্যাথমেটিক্স ইজ ইজি টু লাৰ্ন এণ্ড ইজি টু ফৰগেট মানে ম্যাথছ আপুনি হুনকালে শিকিবও পাৰে আৰু ম্যাথছটো হিমানে হুনকালে পাহৰি যোৱা যায় গটিকে সেই পাহৰাটো আপুনি কেনেকৈ ৰখাব পাৰিব বাৰে বাৰে প্ৰেক্টিস কৰি 5 নম্বৰ অৰ্থাৎ এইটো আমাৰ লাষ্ট ট্ৰিক্স কিন্তু আপুনি লাষ্ট বুলি এৰি থৈ নাযাব এইটোই আটাইতকৈ ইম্পৰ্টেন্ট কথাটো 5 নম্বৰ ট্ৰিক্সটো হৈছে নেগেটিভ চিন্তা বাদ দিয়া গটিকে ম্যাথছত যদি আপুনি এক্সপাৰ্ট হ'ম বুলি ভাবিছে তেতিয়াহলে আজিৰ পৰা মই ম্যাথছত বেয়া বুলি নিজকে ভবা একদমে বাদ দিয়ক বন্ধুসকল মই আপোনালোকক এটা কথা কৈ দিছো যে যিসকল মানুহে লাইফত সাকসেস হৈছে লাগিলে ই যি কামতে নহওক কিয় তেওঁলোকে সদায় এটা কথা কয় যে নিজৰ ওপৰত কনফিডেন্ট থাকিব লাগে বা নিজৰ ওপৰত বিশ্বাস থাকিব লাগে গটিকে যদি আপুনি নিজকে বেয়া বুলি ভাবে বা যদি আপুনি নিজকে দুৰ্বল বুলি ভাবে তেতিয়াহলে আপোনাৰ কনফিডেন্ট নোহোৱা হৈ যাব আৰু যদি আপুনি কনফিডেন্টে নহয় তেতিয়াহলে আপুনি কোনো কামত সাকসেস হ'ব নোৱাৰিব গটিকে বন্ধুসকল ম্যাথছত আপুনি এক্সপাৰ্ট হ'ম বুলি ভাবিছে যদি আজিৰ পৰাই মই ম্যাথছত উইক আছো বুলি ভবা একদম বাদ দিয়ক আজিৰ পৰা ভবা আৰম্ভ কৰক যে মই ম্যাথছ পাৰো মই ম্যাথছ জানো লাগিলে আমি শিকি লম কি ডাঙৰ কথা গটিকে বন্ধুসকল ম্যাথছত এক্সপাৰ্ট হ'বৰ কাৰণে আপুনি আজিৰ পৰাই এই ট্ৰিক্স কেটা ফলো কৰক মই গ্যাৰান্টি দিছো আপুনি ম্যাথছত 100% এক্সপাৰ্ট হ'বই আৰু যদি আপোনাক এই ট্ৰিক্স কেটা কিবা হেল্পফুল লাগিছে তেতিয়াহলে প্লিজ ভিডিঅটো এটা লাইক কৰিব আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰে আৰু কেৰিয়াৰৰ লগত ৰিলেটেড ভিডিঅ' চাই থাকিব বিচাৰে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটোৰ অল অপচনত ক্লিক কৰিবলৈ একদমেই নাপাহৰিব লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ বাই বাই